এতিয়া দেখা পালে আমি পলিথিনত এনেদৰে পানী ভৰাই লৈছোঁ। এতিয়া আমি ইয়াক গাড়ী চকাৰে চেপি দিম। তো চেপি দিয়াৰ পিছত কেনেকুৱা এটা দৃশ্য হয় আমি তাক এতিয়া চাই ল'ম। আহকচোন। এতিয়া আমি এনেদৰে গোটেইকেইটা পলিথিন এনেদৰে পানী ভৰাই ৰাখি দিছোঁ। এতিয়া আমি চেপি দিম। তাৰপিছত কি এটা দৃশ্য হয় আপোনালোকে উপভোগ কৰক। তো বলক এতিয়া। এতিয়া পলিথিন কেইটাৰ অৱস্থা হৈ গ'ল এনেকুৱা দেখিছে। এনেদৰে গোটেইকেইটা চেপেটা লাগি গ'ল। আজিলৈ ইমানেই আছিল। তো পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।